বেটা কোন ভাইটি নকওঁ আৰু এই চাইডত আমি আৰু এইফালে এইফালে অভিজিত ভাইটি যাব আৰু এইপিনে এটা এইটো নকওঁ এইটো ঘঁৰিয়াল এটাৰ লগত লৈ আহিছোঁ আৰু এটা আছে আমাৰ লগত ঘঁৰিয়াল আৰু আপোনাৰ এইটো বেটা আৰু এই ৰাস্তাটো আগতে বহুতেই ভাল আছিল এতিয়া তাৰমানে আৰু এইডোখৰ জেগা আছিল আগতে মই থকা জেগা আছিল দেখা দিম কোনটো ৰাস্তাত মই আছিলোঁ হয় নেকি এটা ৰাস্তা আছিল আগতে এইটো ৰাস্তা আছিল যিটো ৰাস্তাত মই দিনটো খাপ পাতি থাকোঁ কিবা কাৰণত আৰু আজি এইটো ৰাস্তা ক্ৰছ কৰি যাম আজি এইফালেদি সোমাই যাওঁ নেকি জোনালী আৰু লৈ লৈছে মানে মমাহঁতৰ একদম ধুনীয়া গাড়ীখন যিখন চলাই মোৰ বহুত ভাল লাগে আৰু এইডোখৰতে আগতে মই বহুত ৰখি থাকোঁ জোনালী এইফালেদি অহা যোৱা কৰি থাকে মই চাই কৰি থাকোঁ আৰু এইটো ৰাস্তাতে আছিলোঁ মই তেন্তে এতিয়া ভণ্টিহঁতক উঠাই লওঁ ৰ'ব আৰু ভণ্টিকেইজনীক উঠাই দিলোঁ লগতে ভাইটিটোকো এইটো ভাইটি আৰু ভণ্টি দুজনী আৰু বেলেগ কোনো ভাইটি অহা নাই দে আৰু সিহঁতক নিবলৈ আমি মামাহঁতৰ ঘৰলৈকে আহিলোঁ আৰু যিহেতু ভোট আছে সেইকাৰণে আমি আজি ভাবিলোঁ আমি অলপ গাড়ী ফ্ৰী থাকিব সেইকাৰণে আজি আমি অলপ ফুৰিয়ে আহোঁগৈ যিহেতু গাঁৱৰ মাজেদি আহিছোঁ এতিয়া ট্ৰেইন লাইনটো পৰি আছে সেইকাৰণে আমি ভাবিছোঁ দুই এখন ফটো মাৰি লওঁ আৰু এতিয়া আমি আহি পাই আছোঁ সি ধূপধাৰা আৰু আগৰ ধূপধাৰা নাই আৰু ধূপধাৰাটো অভাৰ ব্ৰিজ হৈ গ'ল আৰু কিমান দিনৰ পাছত আহিছোঁ ধূপধাৰা অলপ অলপ বৰষুণ পৰি আছে এতিয়া আহি একদম বকু হালবাৰী পালোঁহি আগতে আমি এইখন হালবাৰীৰ মাজেদি কিমান বাইক লৈ মই অহা যোৱা কৰিছিলোঁ আৰু এতিয়া মানে আহি ইয়াত পাইছোঁ বকু পোৱাই নাই আমি আহিছিলোঁ 8টা কিমানতে আৰু ইমান ধুনীয়া হৈ আছে আজি ৱেডাৰটো কিন্তু বহুত ধুনীয়া বৰষুণ নিদিলোঁ পুৰা গ্ৰীণ আৰু ইয়াতো জানে হালবাৰী বিখ্যাত হয় শাল গছৰ বিখ্যাত আৰু তেতিয়া ইয়াৰ পৰা আমি গৈ লওঁ আৰু চাই ল'লোহি আমি শৰাইঘাটখন ইয়াত আৰু ফটো দিব নোৱাৰা খালি এতিয়া আমি আহি পাইছোঁ জালুকবাৰী এয়া ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ আৰু ভাবিছোঁ আমি ঘূৰি যাওঁতে চাম বুলি কেনেকুৱা লাগিছে তোমালোকৰ আহি কোৱা সিহঁতৰ বেয়া লাগিছে মাত বোল নাই জোনালী টেনচন হ'ল নামিবলৈ মন গৈছে জোনালী ভাবিছা নাপামগৈ এনেই জুবিন দা জেগা তুমি বেয়া ভাবিছা নেকি দিয়া গৈ লওঁচোন আৰু কিমান দেৰি আমি পাওঁগৈ এতিয়া আৰু আমি পিছফালে গৈ আছোঁ কিন্তু পোৱা নাই এতিয়া বহুত দূৰ আৰু ইডোখৰ যিহেতু ৰাস্তাটো বেয়া আছিলে এতিয়া আমি গৈ আছোঁ পাম আৰু অকণমান দেৰি পিছত ফাইনেলি আমি আহি পাই আছোঁ এতিয়া আমি কৈ পাইছোঁ যোৰাবাটত পাই আমি মানে 3-4 ঘণ্টা লাগিলে এতিয়া আমি ভাবিছোঁ কি ইয়াতে একাপ চাহ খাই লওঁ বুলি আৰু গোটেইকেইটা ইয়াতে বহিছোঁ আমি 6টা মানুহ এটা অদৃশ্য মানৱ আছে আমাৰ ইয়াত নেদেখাওঁ এতিয়া আৰু কেনেকুৱা লাগিছে আহি বেটা ইয়াত নচলে আহি কেনেকুৱা লাগিছে ভাল লাগিছে আৰু যিহেতু আহি আছোঁ আমি জুবিন দা চলে সেইকাৰণেতো ভাল লাগিবই আৰু মানে বাটৰ পৰা বহুত হোটেল বিচাৰি আহি আছিলোঁ পোৱা নাই গাঁতি মাহী ভাল লাগিছে আৰু তেন্তে আমি এতিয়া পুৰি চব্জিখিনি খাই লওঁ ৰ'ব আৰু বেটা গাড়ী লৈ আহিছা ময়ো গাড়ী লৈ আহিছোঁ বেটাই গাড়ী লৈ আহিছোঁ আৰু আমাৰ পুৰি চব্জি আহি গ'ল এতিয়া আমি পুৰি চব্জি খাম আৰু এইকেইটা হৈছে ভাত ভতুৱা ভাতেই মেইন ধুনীয়াকৈ ভাতটো খাই লোৱা আৰু টেনশ্যন নাথাকে বেটা পুৰি চব্জি নে ভাত চাবা ইয়াত নবলাই বাৰু লাহে লাহে এইটো চোৱা ওচৰলৈ আনি লোৱা এনেকৈ ঘূৰাই লোৱা সৰু সৰুকৈ ছিঙি লোৱা নেমু দিব আৰু তেতিয়া ময়ো পুৰি চব্জি খাই লওঁ তাৰপিছত আৰু গৈ আছোঁ আৰু আমি ইয়াত ধুনীয়াকৈ খানা পিনা খাই ল'লোঁ ভাত খালে জোনালী আৰু আমি চাহ পুৰি চব্জি খালোঁ আৰু এতিয়া আমি ইয়াৰ পৰা যাওঁ এইখন হোটেলতে আমি যোৰাবাটৰ ধুনীয়াকৈ খাই ল'লোঁ আৰু এতিয়া ভাতলৈকে খাই ল'লোঁ কেনেকুৱা লাগিলে ভাতটো ভালেই লাগিলে আৰু দালিটোও ধুনীয়াই লাগিলে এতিয়া আইচক্ৰীম খাই লোৱা আৰামছে ক'লৈ আহিছোঁ অঁ জেগাটো চাবলৈ ন আমি আজি আহি আছোঁ সোণাপুৰ আৰু এতিয়া সোণাপুৰ পাম আৰু অলপ সময় পাছতে
আৰু আমি আহি একদম জুবিনদাৰ সমাধি ক্ষেত্ৰ পাই গ'লোঁ, জুবিন ক্ষেত্ৰ পাই গ'লোহি। আৰু এতিয়া আমি আটাইখিনি যাওঁচোন ব'লা। এনেকৈ আহিম বুলি আমি ভবা নাছিলোঁ। আৰু এনেকৈ আহিম বুলি আমি ভবা নাছিলোঁ যিহেতু। আৰু গোটেইকেইটা আমি আহিছোঁ আৰু আগত যা তুমি। আৰু আহি পাই গ'লোঁ ধুনীয়াকৈ জুবিন দাৰ সমাধি ক্ষেত্ৰ। আৰু ইয়াতো লিখা আছে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট নিদিওঁ। আৰু প্ৰকৃত অনুৰাগী জুবিন দা যি বিজেপিক ভোট নিদিয়ে। আৰু মানে ইয়াত আহিলে জানাই ন, মন চন একদম কঁপি যায়, বুকু কঁপি যায়, কথা চথা নলয়। মানে এনেকুৱা লাগে ন এটা বেলেগ এটা শক্তি, বেলেগ এটা শক্তি আছে ইয়াত, মানে বেলেগ এটা শক্তি আছে ইয়াত। যিটো শক্তি সেইটো আমি বুজাই দিব নোৱাৰোঁ, অহাবোৰে জানিব সেইটো শক্তি। তেতিয়া কোৱা কুকুৰটো এই কুকুৰটোৱে নেকি আমি যে দেখিছোঁ? এতিয়াও মানে কুকুৰটো আছে ইয়াতে। চাকি তাকি জ্বলাওঁ বুলিলে জ্বলাব পাৰে। আৰু মেইন আমি সমাধি ইয়াত দোকান নাই, লৈ আহিবলৈ চাকি নজ্বলালেও তুমি অন্তৰৰ পৰা ক'ব পাৰা। আৰু তেতিয়া দেখা কুকুৰটো এইটো হয়নে নহয় নাজানো, কিন্তু এটা কুকুৰ এতিয়াও শুই আছে আমাৰ জুবিনদাৰ লগত। এয়া এতিয়া মেইন জেগাডোখৰলৈ যাওঁ ব'লা। তাৰপিছত শুনিছা? আৰু আমি বহুতবাৰ জুবিন দাক চালোঁ, লগ পালোঁ, কিন্তু একদম ওচৰৰ পৰা লগ নাপালোঁ। আজি মানে এনেকুৱা এটা সময়ত লগ পাইছোঁ যি সময়ছোৱাত আমাৰ মানে ভাষা নাই আপোনাক ক'বৰ কাৰণে। আৰু মানে আপোনাৰ চকুত হৈ চাবলৈ আমাৰ সাহস নাই, হয় নহয় কোৱা? ইয়াত হয়তো প্ৰতিজন মানুহেই ক'ব যে জুবিন ক্ষেত্ৰ চাবলৈ আহিব পাৰে, কিন্তু যে চকুত হৈ মানুহে জুবিন দাক একো ক'ব নোৱাৰিব ইয়াত। তাৰমানে নিজৰ চকু বশ হৈ যাব ইয়াত। আৰু জুবিন দাৰ জানেই প্ৰতিটো সংখ্যাই 9 আছিল। আমি আজি 9 তাৰিখত যিটো ভোট গ্ৰহণ 9 সংখ্যা থকা দিনাই, ভোটৰ দিনাই আমি আহি ইয়াত আজি উপস্থিত হৈছে জুবিন দাৰ ওচৰতে। ইমান সৌভাগ্য মিলিছে 9 লাগিছে। এইখিনি জেগাই আমি তেতিয়া চাই আছিলোঁ গোটেই ধুনীয়াকৈ হেৰিত ন, মোবাইলত চাই আছিলোঁ। আজি আহি একদম ওচৰ পালোহি। মনটো যে ইমান এটা পবিত্ৰ লাগি গৈছে নহয়, কিবা নিজকে মনটো দুখ লাগিলেও মানে ভাল লাগি গৈছে মনটো যে জুবিন দাৰ ওচৰলৈ যে আহিব পাৰিছোঁ বুলি। যেতিয়া ইয়াত কৃত্য সম্পূৰ্ণ কৰিছিলে, এই গছবোৰৰ ওপৰত উঠি মানুহে চাই আছিলে। আমি একদম টিভিৰ পৰাই দেখা পাই আছিলোঁ। আৰু সেই দিনটোত ইয়াত কিমান মানুহ আছিলে আজি চোৱা ন। এতিয়া জুবিন দা আছে আকাশত, এতিয়া বিচাৰিলেও নাপায় ন, আত্মা বনি আছে। আৰু এইখিনিতো চাকি তাকি জ্বলাব পাৰে হয়তো। এই জেগাটো বহুত ধুনীয়া কৰি থৈছে। আৰু আমাৰ সেৱা কৰা হৈ গ'ল। আৰু ইটো চাইডে অকণমান চাবলৈ আছে, অকণমান ইয়াতে বহি লৈছোঁ। আৰু ইয়াত ধুনীয়াকৈ বাহিৰত বৰষুণো আহিছে। আৰু আমি অকণমান ইয়াত বহি আছোঁ। মানুহবোৰ বহিছে যেতিয়া হেৰি কৰিছিলে ন, তেতিয়া আমি ইয়াত অকণমান ৰেষ্ট লৈছোঁ। ধুনীয়াকৈ চকী টকী দি দিছে ইয়াত বহিবলৈ। আৰু আমি ইয়াতে আছোঁ বহি এতিয়া ধুনীয়াকৈ। আৰু হয়তো বহুত 90% মানুহেই ইয়াত আহিছে কিন্তু। আৰু কিন্তু এতিয়া বাহিৰত দিছে বৰষুণ, ভাল লাগিছে। মানে জুবিন দাৰ বৰষুণ যাক আজি আমি পাই গৈছোঁ, গম পাইছা নাই? জুবিন দা সেই বৰষুণ, লাষ্ট বৰষুণ যাক আজি আমি পাই গ'লোঁ 9 তাৰিখে। জুবিন দা আমি আজি ইয়াৰ পৰা গৈ আছোঁ, ইফালে চাই কৰি যামগৈ। আৰু আপুনি য'তেই আছে বহুত ভালকৈ থাকক। আকৌ আহিম আমি এইপিনে যিমানবাৰ অহা যোৱা কৰোঁ নিজৰ গাড়ী লৈ কৰি, তেতিয়া প্ৰতিবাৰতে আমি সোমাই যাম। আৰু এইটো চাইডে বহুত ধুনীয়া এটা ভিউ আছে, সেইফালৰ পৰাই গাড়ী আহি তাৰমানে চুপাৰ টুপাৰ আহিলে ৰখাই কৰি দিয়া সুবিধা আছে ন। আৰু সেইটো চাইডৰ পৰা আহি নামিলে কৰিলে এইটো চাইডে আহিব পাৰে। আৰু আমাৰ বেটাই দেখিছে নাই, মাহী এখেতৰ লগত এইবিলাক কেনেকুৱা খঙত আছে। ধুনীয়া কিছুমান বস্তু চাগে সংৰক্ষণ কৰা আছে, তাকে চাই লওঁ। আৰু ধুনীয়াকৈ গান চান লগাই থৈছে। মায়ার ধরা দুদিন মাথো থাকিবা তুমি, জীবন গড়ে গো
পাবা তুমি মিলন তামুলী অকণমান লোৱা জোনালী আৰু মানে ইয়াত জুবিন দাক দিয়া গামোচাখিনি বহুত গামোচা হৈ গৈছে বোলে তুমি ল'লে লৈ যাব পাৰে আৰু দাদাহঁতে ধুনীয়াকৈ কৈ দিয়ে ইয়াতে এণ্ট্ৰি কৰি ৰাখি লয় আৰু কোনোবাই যদি এখন ল'লে ল'ব পাৰা ঠিক নাম 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 কোৱা এনে আপোনালোকে এইবোৰ ক'ত জমা ৰাখে এতিয়া বৰ্তমান অ'কে অ'কে 3 ট্ৰাক গামোচা জমা হৈ আছে অ'কে অ'কে হয় হয় আৰু তেখেতলোকে কৈছে যে তাত 3 ট্ৰাক গামোচা জমা হৈ আছে সেইকাৰণে ইয়াত ল'লে নাম এণ্ট্ৰি কৰি গামোচা লৈ যাব এটা ভাল পদক্ষেপ সকলোৰে জুবিন দাক দিয়া মানুহে দিয়া গামোচা 3টা গামোচা কোনোবাই নিলে নিব পাৰে এখন গামোচা মানুহে তাৰমানে নিজৰ বৰঙণি হিচাপত দিয়া গামোচা ঘৰত ধুনীয়াকৈ নি থ'ব পাৰিবা আৰু এটা ক'ব পাৰিবা যে জুবিন ক্ষেত্ৰৰ পৰা এখন গামোচা আমি পাইছিলোঁ এটা সময়ত আৰু এটা সময়ততো এইবোৰ বস্তু নাপাবা ন এতিয়াহে গামোচা কি ঠিক কোনোবাটো সময়ত ধৰা গামোচা বন্ধ হৈ যাব পাৰে মানুহে দিয়াটো মৰিশালীত দিয়া গামোচা বাৰু এতিয়া মৰিশালী বুলি নকওঁ জুবিন ক্ষেত্ৰ বুলি কৈছোঁ কোন মৰিশালীত দিয়া গামোচা কোনোবাই ল'ব কিন্তু জুবিন ক্ষেত্ৰত দিয়া গামোচাৰ কাৰণে মানুহে বিনা দ্বিধাই লৈছে যাতে এখন পাওঁ বুলি হয়নে বাৰু কিমান ভাল লাগিছে ন এতিয়া ধুনীয়াকৈ বেটাই পাৱাৰ চাইডত চুই ল'লে মনটো ভাল লাগি গ'ল সেইকাৰণে চুইয়ে ভাল পায় পাৱাৰ চাইডৰ ঘৰৰ পৰা ওলাইছিলোঁ জুবিন দা ইয়ালৈ আহিম বুলি আৰু আহিলোঁ কৰিলোঁ চালোঁ মনটোও বহুত ভাল লাগিলে আৰু আজি আমাৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ ইয়াৰ পৰা যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিম বাই বাই বাই